নমস্কাৰ বন্ধুসকল, শুভ ৰাতিপুৱা জনালোঁ আপোনালোকক। মই আজি ৰুমৰ পৰা ওলাই আহি এটা নিৰ্দিষ্ট জেগাত আহি আছোঁ। আমাৰ ৰিজাৰ্ভৰে দত্তদাই কিছু খেতি বাতি কৰিছে, মানে ৰবি শস্যৰ খেতি বাতি, শাক পাচলি। মই এফালৰ পৰা দেখাই যাম তেখেতে খেতি বাতি কি খেতি বাতি কৰিছে। প্ৰথমতে ৰঙালাও গছ কেইজোপা দেখুৱাইছোঁ। ৰঙালাও গছ ফুলিছে কিছুমান, আৰু কিছুমান বগাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ৰঙালাও গছ গোবৰ চোবৰ ধুনীয়াকৈ দিছে, পানী চানী ধুনীয়াকৈ দিছে, কোৰ চোৰ মাৰি একদম ধুনীয়া কৰি থৈ দিছে। এয়া ৰঙালাও গছ, ৰঙালাও এয়া চব বগাবলৈ আৰম্ভ কৰিছে, ধুনীয়াকৈ বগাবলৈ আৰম্ভ কৰিছে। ইয়াত ফুলিছে, গুটিও লাগিছে, গুটি লাগিছে। এইবিলাক ৰঙালাও তাৰপৰা আপোনালোকক দেখুৱাবলৈ গৈছোঁ লাই শাক। এয়া লাই শাক মাটি ধুনীয়াকৈ চপাই দিছে, খুচৰি দিছে। লাই শাক কেইজোপা প্ৰায় ডাঙৰ হৈছে। আৰু এয়া লগতে আছে ফ্ৰেঞ্চবিন। এই ফ্ৰেঞ্চবিনৰ খেতি, ফ্ৰেঞ্চবিন কৰিছে। আৰু কাষতে বেঙেনা পুলি ৰুইছে। পুলি কিছুমান সৰু হৈ আছে, কিছুমান ডাঙৰ হৈছে। এয়া বেঙেনা মাজে মাজে ৰঙালাও গছো আছে ইয়াত। চাওক, এয়া বেঙেনা গছ ডাঙৰ হৈছে যদিও মাত্ৰ এজোপা বেঙেনাত এটা বেঙেনা লাগিছে। মই দেখাইছোঁ আপোনাক বেঙেনাটো এইটো। তাৰ লগে লগে তাৰ কাষতে কেৰেলা বগাবলৈ আৰম্ভ কৰিছে। আৰু ইয়াত যিবিলাক বগাইছে, অলপ বেছিকৈ বগাইছে, সেইবিলাক তেওঁ মানে হেৰি কৰিব, কি আছিলে, খেৰ পাৰি দিম বুলি কৈছে। তাৰপিছত তেওঁ এটা খেতি কৰি চাইছিলে, প্ৰথম কৰিছিলে, কিন্তু খেতিটো বৰ ভাল নহ'ল। তেওঁ শাক খাবৰ কাৰণে সৰিয়হ কৰিছিলে। এই সৰিয়হ ফুলিলেই, ইমান মানে কম সময়তে সৰিয়হ ফুলিলে। সৰিয়হ উপযুক্ত সাৰ পানীৰ অভাৱত চাগে এনেকুৱা হৈছে। তাৰপিছত ইয়াৰ অলপ চলপ ধনিয়া আছে। আৰু তেওঁ ৰুবৰ কাৰণে কৰা লাই শাক সিঁচিছিলে। সিঁচা লাই শাক ইমান ডাঙৰ হৈছেগৈ। এয়া মূলা, এয়া চাওক মূলা চাইনিজ মূলা আৰু আমাৰ লোকেল মূলা আছে। চাইনিজ মূলা যিটো বগা মূলা বুলি কয়, বগা মূলা আছে। তাৰ পৰা এতিয়া যাম আমি আলু খেতিলে। তেওঁ আলু ধুনীয়াকৈ পানী দি পৰিষ্কাৰকৈ একদম মাটি উঠাই মেলি ধুনীয়াকৈ, এইখিনি মাজতে ক'বলৈ থাকি গ'ল যে এইখিনি কবি পুলি ৰুবলৈ এতিয়াও বাকী আছে। এইখিনি ওলকবিৰ পুলি তেওঁ পচাই থৈছে। এই আলু বৰ্তমান তেওঁ পানী দি আছে। আলুৰ পাতিবোৰ ধুনীয়া হৈছে। গুটি লাগিলেহে গম পাম কিমান আগবাঢ়ে। তাৰপিছত এতিয়া অন্য এফালে যাওঁ। অন্য এফালে গৈ এইটো ছাইডত গৈ এয়া কবি ৰুই থৈছে পাতিকৈ। লগতে এইফালে জলকীয়াখিনি কালিয়ে ৰুইছে নেকি, খুব সম্ভৱ। কালি ৰোৱা জলকীয়া। এইবিলাক কবি বিভিন্ন পৰ্যায়ৰ আছে, মানে কোনোবা কিছুমান পিছতীয়াকৈ ৰোৱা, কোনোবা কিছুমান আগতীয়াকৈ ৰোৱা কবিখিনি চব। এয়া এইখিনি আলু ৰুই থৈছে, আলু ওলোৱা নাই। এয়া মটৰ মাহ পাতি দিছে। পাতি দিয়া মটৰ মাহ প্ৰথম দেখা পাইছোঁ মই। আমাৰ সেইফালে কৰোঁতেতো মটৰ মাহ সিঁচি দিয়ে পথাৰত, পাতি দি আছে। দত্তদাক এবাৰ দেখাই দিওঁ নে কি মুখখন? দত্তদা দেখাই দিওঁ নে কি মুখখন? এয়া দত্তদা কামত লাগি আছে। আমাৰ পুলিচৰ মানুহেও খেতি কৰিব জানে। পুলিচৰ মানুহে কাম নকৰে, অকল ডিউটি মাৰে, মানুহক ঠগি পইচা লয় বুলি কয়। চাওক কিমান ধুনীয়া খেতি কৰিছে। ধন্যবাদ বন্ধুসকল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব। ধন্যবাদ।